হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জ্যোতিষ মানুহ ব্লগছ। আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহিলোঁ। ব্লগটো হৈছে মই বৰ্তমান দুলীয়াজানত আছোঁ। মই আজি যাম চাচনিলৈ। চাচনিত গৈনো কি কৰোঁ সকলোবিলাক আজি আপোনালোকক ভিডিঅ'ৰ যোগে দেখুৱাই যাম বুলি ভাবিছোঁ। সেইকাৰণে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাব বুলি আশা কৰিলোঁ। এয়া মই ওলাই মেলি ৰেডি হৈ গ'লোঁ। অকণমান পিছতে চাচনিলৈ যাম। চাচনিত কি বস্তু দেখিবলৈ পোৱা যায় সকলোবিলাক আজি আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ। আপোনালোকে একদম একেলগে চাই থাকিব ভিডিঅ'টো। এয়া মায়ে মই ভাত খাবলৈ বহিলোঁ। আজি ভাতৰ লগত কি আছে আপোনালোকক দেখুৱাই দিছোঁ। জাতিলাও ভাজি আৰু কণী। জাতিলাও ভাজি কাৰ ভাল লাগে, মোৰ কিন্তু ভাল নালাগে, কিন্তু খাবইতো লাগিব, নাখালেতো নোৱাৰিম। এয়া দেখিছে বেগ চেগ লৈ একেবাৰে ওলাই আহিলোঁ যাবৰ কাৰণে। এতিয়া ফাৰ্ষ্ট গাড়ীলৈ ল'ব লাগিব। গাড়ী পোৱাৰ পিছত আমি যাম। এয়া মই নাহৰকটীয়া পালোঁহি মাত্ৰ। এইটো হৈছে নাহৰকটীয়া চাচনি ষ্টেণ্ড। ইয়াৰ পৰাই আমি এতিয়া চাচনিলৈ যাম এইখন গাড়ীতে। গাড়ীখন এটা ডোখৰত যাবই, সেই আপোনালোকে চাই থাকক। অলপ আগত আপোনালোকক গাড়ীখনে দেখুৱাই দিলোঁ। মই আহিম বুলি কৈছিলোঁ। সেইখনে আহিব লওঁতে মামাক লগ পাই গ'লোঁ। মামাই নাহৰকটীয়াত চলায়, সেইকাৰণে এতিয়া চাচনিত যোনটো ৰাস্তা যায় সেইটো ৰাস্তাত সোমাইছোঁ। এটা বস্তু দেখুৱাই দিছোঁ, দেখিছে চাচনিলৈ আহিলে এনেকুৱা এটা আপোনালোকে পৰিৱেশ পাব। এই ধূলি, কিমান ধূলি চক, ধূলি দেখিছেনে? এয়া আমি আহি এটা তেল ডিপু পাইছোঁহি। এই টুকটুকিখনত তেল নাইকিয়া হ'ল, তেল ভৰাই লওঁ। পাহৰি গৈছোঁ, চৰি। টুকটুকি বেটেৰীহে, তেল ভৰাব নালাগে নহয়, মই পাহৰি গৈছিলোঁ। অসমীয়া এক্টৰ যোন নয়ন চিনি পায় আপোনালোকে। এই নয়ন নিলিমৰ ঘৰ আছে, সেই ঘৰটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাওক, ৰ'ব দেখুৱাইছোঁ, আহি আছে ঘৰটো। যোনটো যে এই সেউজীয়া ঘৰটো দেখিছে, এই সেউজীয়া ঘৰটো জুম কৰি দিছোঁ। এই সেউজীয়া ঘৰটো হৈছে নয়ন নিলিমৰ ঘৰ। এতিয়া চাচনি পামগৈ আৰু কেই কিলোমিটাৰ, 2 কিলোমিটাৰ হ'ব ন মামা? বেছি হ'ব। কিমান হ'ব? 5 কিলোমিটাৰ হ'ব আমাৰ চাচনি ঘৰলৈ। এতিয়া আমি গৈ আছোঁ, লাহে গৈ আছোঁ, কাৰণ টুকটুকিখন বেছি স্পীড চলাব নোৱাৰোঁ, কাৰণ বেটেৰীটো অলপ কম দেখুৱাই আছে। সেইকাৰণে লাহে গৈ আছোঁ। এয়া টুকটুকিখন ৰখাই লৈ পিনে অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাচনিখন পিছফালে মোৰখন দেখিছে, মোৰ পিছফালে ইমান ধুনীয়া পথাৰ, আপোনালোকে চাওক। যেতিয়া মোৰ এই পিছফালৰ পথাৰখনত যেতিয়া মানুহবিলাকে খেতি কৰে, তেতিয়া এটা দেখিবলৈ বহুত ধুনীয়া এটা পৰিৱেশ হয়। এতিয়া অলপ বেয়া হৈ আছে। যেতিয়া খেতি কৰা দিন, তেতিয়া মই আকৌ এটা ব্লগ বনাম, আপোনালোকে চাব মোৰ ব্লগ চেনেলত। চাওক ইমান ধুনীয়া, চাৰিওফালে ধুনীয়া পৰিৱেশ দেখিছে। আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে জীৱনত যদি আপোনালোকে কিবা গাড়ী মটৰ লওঁ বুলি ভাবিছে, নতুন ল'ব, কেতিয়াও ছেকেণ্ড হেণ্ড বস্তু নল'ব। ছেকেণ্ড হেণ্ড বস্তু ল'লে কেনেকুৱা হ'ব জানে? এই টুকটুকখনৰ নিচিনা হ'ব। কাৰণ এই টুকটুকখন এতিয়া কিমান এক্সেল দিলেও আগলৈ কাৰণ ইয়াৰ বেটেৰী শেষ হৈ গ'ল। এখন গেট এইফালে পৰা নাহৰকটীয়া ফালৰ পৰা আহে, আৰু এইফালে টিংখাং
ৰাজগড় ডিব্ৰুগড় যদি যায় এইফালে যাব পাৰিব। এই ৰাস্তাটো হৈছে চাচনিত যোনখন পাৰ্ক আছে সেই পাৰ্কখনলৈ যায়। সেই পাৰ্কখনৰ ৰাস্তাটো আপোনালোকক দেখুৱাই দিম। আৰু এইখন পথাৰ চাওক, ইমান ধুনীয়া পথাৰ, চবফালে পানীয়ে পানী পানীয়ে পানী। এইকেইদিন যেনেকুৱা বৰষুণ দিলে গোটেই পথাৰ ভৰি গ'ল পানীয়ে। এয়া দেখিছেনে বিলৈ বেটেৰী শেষ হৈ থাকিলে ঠেলি আহিবলগীয়া হৈছে। ওচৰৰ মানুহ আগত গৈ পিনে বেটেৰীটো অকণমান চাৰ্জ দি লওঁ, তাৰপিছত গৈ আছোঁ। চলো পুৰা ঠেলিছোঁ। এনেকুৱা যেন কাৰো লগত নহওক। এয়া ফাইনেলি এতিয়া ঘৰ পামগৈ আৰু এয়া চাৰ্জ দি ল'লোঁ অলপ। চাৰ্জ দিয়াৰ পিছত অলপ স্পীডত যাব পাৰিছোঁ। মানুহে চবে চাৰ্জ দিলোঁ হা হা মানুহে গাড়ীয়ে চবে চাৰ্জ দিলোঁ মানুহ আৰু গাড়ী চবকে দুইটাকে চাৰ্জ দি ল'লোঁ ড্ৰাইভাৰে লগত। এয়া আপোনালোকক আৰু এটা দেখুৱাই দিছোঁ যে আপোনালোকে যদি মেৰবিল পাৰ্কখন চাব বিচাৰে মই এটা ব্লগ বনাম, এই ব্লগটো চাব। কি কৈছে কি কৈছে? মোক চিনি নাই পোৱা? এই তই মোক দেখা নাই আকৌ, বহুত দিন হ'ল ইয়ালৈ অহা নাই যে। ভাল চিনি পাইছ? ঠিকে আছে। ফাইনেলি মামাৰ ঘৰ পাই গ'লোহি আহি। এয়া মোক আগবঢ়াবলৈ আহিছে পোৱালি। পোৱালি খবৰ কি? ভালনে? ভাল। অঁ চল চল। সেয়া এইটো মোৰ মামাৰ ঘৰ, মই আহি পালোহি এইমাত্ৰ। ফাইনেলি এয়া পালোহি। এইটোৱে আমাৰ মামাৰ ঘৰটো। আৰু এইফালেদি গ'লেগৈ আমাৰ ঘৰ পামগৈ। আৰু 1 কিলোমিটাৰ যাব লাগিব, তেতিয়া আমাৰ ঘৰ পামগৈ। আমাৰ ঘৰটো আপোনালোকক দেখুৱাম, অকণমান দেৰি পিছত যাম। আৰু আমাৰ ঘৰৰ ওচৰতে নদী কিনাৰ এখন আছে। নদী কিনাৰখন বহুত ধুনীয়া। আৰু কি কি খেতি কৰা হয় সেইটো ভিডিঅ' এটা বনাম ধুনীয়াকৈ। সেই ভিডিঅ'টো আপোনালোকৰ মাজত বেলেগ এদিনা আগবঢ়াই দিম। সেই ভিডিঅ'টো চাব আপোনালোকে। ঘৰত আহি প্ৰথমতে কাম কৰিবলগীয়া হৈছে। দেখিছে ইয়াত গোটেই চাৰিওফালে জেং, এই বাঁহজোপা কাটিলে। বাঁহজোপা কটাৰ কাৰণে জেংবোৰ থৈ গ'ল মানুহটোৱে। সেইকাৰণে আমি আহি পিনে আঁতৰাবলগীয়া হৈছে। দেখিছে চাওক, এইটো আমাৰ ঘৰ। এই দেখিছে পূৰা লেতেৰা হৈছে, এতিয়া চাফা কৰি এয়া দেখিছে গোটেই ভাগৰ লাগি গৈছেগৈ পেলাই পেলাই। চাৰিওফালে হাবি চাফা কৰি আহিছোঁ। বহুত দিন নাহিলে এনেকুৱাই হয় ঘৰখন, সেইকাৰণে এবাৰ ভাবিছোঁ আহি থাকিব লাগিব। এতিয়া আপোনালোকক মোৰ লগৰটোক দেখুৱাম ৰ'ব। লগৰটো হৈছে নাম ৰাজু। ৰ'ব দেই আপোনালোকে চাব ৰ'ব। এইটো দেখিছেনে? ৰাজু ৰাজু আহিছে নাই? এইটোৱে হৈছে ৰাজু, মোৰ লগৰ। মই যেতিয়াই হওঁ ঘৰলৈ আহি যায় লগ কৰিবলৈ। এইবিলাক আহিছে নাই? এয়া কাম চাম কৰি ঘৰৰ পৰা ওলাই আহিছোঁ। আৰু বতৰটো অলপ বেয়া হৈ আছে, বৰষুণো পৰি আছে অলপ অলপ। বৰষুণ বেছি দিয়াতকৈ মামাৰ ঘৰলৈকে যাওঁগৈ। মামাৰ ঘৰতে থকা হ'ব আজি। ঘৰত পিছতকৈ আহিম থাকিবলৈ, কাইলৈ আহিম। ব'লক এতিয়া মামাৰ ঘৰতে লগ পাই আছোঁ। এয়া মামাৰ ঘৰ আহি পালোহি। কাম চাম কৰি এইমাত্ৰ পাইছোঁহি। এতিয়া কাপোৰ চাপোৰ সলাই লওঁ, দমন কৰি থৈ যাওঁ। হাই ফ্ৰেণ্ডছ, এয়া কাপোৰ চাপোৰ পিন্ধি আহিলোঁ আৰু অকণমান ওলাই যাওঁ। লগৰ ল'ৰা এটা আহিছে, বাহিৰত ৰৈ আছে, তাৰ লগত ওলাই যাওঁ। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি আপোনালোক নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, কাৰণ আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ গৈ থাকে। এতিয়ালৈ আহিছোঁ, বাই বাই। পোৱালি কিবা এটা কৈ দে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মুখত কি ভৰাই আছ? ব্ৰেড ঠিক আছে, ই ক'লে যেতিয়া আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিয়ক।